Good morning, students. আজি লকডাউনৰ পাছত আকৌ স্কুল আহি কেনেকুৱা লাগিছে তহঁতৰ? ইমান দিন তহঁতি ঘৰত কৰোণাৰ কাৰণে লকডাউন হৈ থাকিবলগীয়া হ'ল। বাৰু কচোন তহঁতি কৰোণাৰ কথা কি গম পাৱ? কোনে বুজাব মোক? লাটুমণি, তই বুজাচোন বাৰু, কি বুজলি তই কৰোণাৰ বিষয়ে? ছাৰ মানে কৰোণা ছেইফ আলী খানৰ ঘৈণীয়েক আৰু তৈমুৰৰ মাক আকৌ। জনা মূৰ্খ, কি ক'ব লাগিছ তই মোৰ? বাৰু কোনে ভালকে মোক কৰোণাৰ কথা বুজাব? কোনে বুজাব? ঘনকান্ত, কচোন বাৰু, তই ক কি হয় কৰোণা? ছাৰ মই নেকি? মই বুজাম নেকি ছাৰ? হয় মহাশয়, তুমিয়ে বুজোৱা। কোৱাচোন বাৰু কৰোণাৰ কথা তুমি ভালকে মোক। ছাৰ আচলতে কৰোণা এটা জাতীয় উৎসৱ। এই জাতীয় উৎসৱটো আমি বহুত দিনলৈকে পালন কৰা হয়। ইয়াত ঘৰ সৰু ডাঙৰ সকলোৱে মানুহ মিলি পেলাই আমি এই উৎসৱটো পালন কৰোঁ। আমাৰ স্কুল কলেজ বা দেউতাৰ অফিচ চব ইয়াত বন্ধ দিয়া হয়। তই গৰু, তোৰ বাপেৰক কাইলৈ মোক লগ কৰিবলৈ কবি। বাৰু পূজা, তুমি বুজোৱাচোন কৰোণা কি হয়? কৰোণা মোৰ মাহীৰ নাম আকৌ। আজি স্কুল শেষ হ'লে তেওঁ ল'ব আহিব, আপুনি লগ কৰিব নেকি? কি কলিয়ে তই বোপাই? তহঁতি পঢ় ক্লাছত, ময়ে ওলাই যাওঁ আৰু।